আজিৰ দিনটো আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় দিন। আজি যোৰহাট জিলাৰ পৰাই আমি এটা নতুন কৰ্মযজ্ঞ আৰম্ভ কৰিব খুজিছো। অৰ্থাৎ অসমৰ প্ৰায় 5 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ প্ৰদান কৰাৰ যি কৰ্মযজ্ঞ তাক আমি এই যোৰহাটৰ পবিত্ৰ মাটিৰ পৰাই পবিত্ৰ ভূমিৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো। ইতিমধ্যে আপোনালোকক কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই এই অনুষ্ঠানৰ বিষয়ে আপোনালোকক বুজাই কৈছে। আপোনালোকে জানি আচৰিত হ'ব যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজিলৈকে অসমক 19 লাখ ঘৰ তেখেতে আমাক মঞ্জুৰি কৰিছে। আৰু যদি আমি 19 লাখ ঘৰৰ আমি যদি পৰিমাণ চাব যাওঁ যে এই 19 লাখ ঘৰ যদি আমাক তেখেতে পঠাইছে বা তেওঁ যদি পঠোৱাৰ প্ৰস্তাৱ কৰিছে তাৰ বাবে অসমক কিমান টকা দিব লাগিব, তাৰ বাবে অসমক কিমান টকা দিব লাগিব, 27,000 কোটি টকা আমাক তেখেতে তাৰ বাবে দিব লাগিব। আজিৰ এই অনুষ্ঠানত এই 19 লাখ গৃহ নিৰ্মাণৰে সেই কৰ্মসূচীৰ আমি 5 লাখ গৃহ নিৰ্মাণৰ কাম হাতত লৈছো। ইতিমধ্যে প্ৰায় 7 লাখ গৃহ অসমত নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত চলি আছে। 5 লাখ গৃহ নিৰ্মাণৰ কাম আজিৰ পৰা আমি হাতত ল'ম আৰু অনাগত দিনত আৰু 7 লাখ ঘৰ আমি নিৰ্মাণৰ কৰ্মযজ্ঞ আৰম্ভ কৰিম। আৰু আজিৰ যি 5 লাখ হিতাধিকাৰীৰ কাম আমি হাতত লৈছো, এই হিতাধিকাৰীসকলক আমি 7,739 কোটি টকা আমি প্ৰদান কৰিম আৰু প্ৰথম কিস্তি হিচাপে আমি 1,657 কোটি 0.50 লাখ টকা আমি প্ৰদান কৰিম। আজি আমাৰ যোৰহাট জিলাত আমাৰ হিতাধিকাৰীৰ সংখ্যা হ'ল 12,000 আৰু এই 12,000 হিতাধিকাৰীকে আজি ইতিমধ্যে বেংকৰ পৰা প্ৰথম কিস্তিৰ ধন আদায় দিয়া হৈছে। আপোনালোকৰ বেংকৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিছে বা অৰ্থাৎ কিছুমানৰ বেংক একাউণ্টত ইতিমধ্যে এই টকা সোমাইছে। শ্ৰদ্ধাৰ ৰাইজ, এই অনুষ্ঠানৰ জৰিয়তে 2-3টা কথা ৰাইজৰ সন্মুখত যাতে আমি ক'ব পাৰো তাৰ বাবে আজি আপোনালোকক ইয়াত আমি নিমন্ত্ৰণ কৰিছো। প্ৰথম কথা, এই ঘৰৰ টকা 100% প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে। এই টকা কোনো GRS, GPS, পঞ্চায়ত, বিডিঅ'ই আমাক দিয়া নাই। গতিকে কোনেও কাকো 1 টকাও ঘোষ নিদিব। এই কথাটো মই প্ৰথম আপোনালোকক অনুৰোধ কৰিম। কোনোবাই যদি কাবাক 1 টকাও দিয়ে আমি কিন্তু আপোনালোকক বেয়া পাম। কালি যদি মই বাতৰি কাকতত ক'বাত পাওঁ যে কোনোবাই কাবাক 20,000 টকা দিলে, 10,000 টকা দিলে, আপোনালোকক মই বেয়া পাম আৰু যিসকলে ল'ব তেওঁলোক জেলত যাব লাগিব। যিসকলে ল'ব তেওঁলোকে জেলত যাব লাগিব। সেইবাবে আপোনালোকক আজি ইয়াত যি বহি আছে, আমাৰ আই মাতৃসকল আহিছে, তেওঁলোকক মই এটা কথাই ক'ম যে এই যে হাতপুথিখন আমি উদ্বোধন কৰিলো, এই হাতপুথিত লিখা আছে যে আপোনালোকে নেক্সট ইনষ্টলমেণ্ট কেতিয়া পাব, তাৰ পিছৰ ইনষ্টলমেণ্ট কেতিয়া পাব। টকাখিনিৰ সৎব্যৱহাৰ কৰিব আৰু আপোনালোকে নেক্সট ইনষ্টলমেণ্টৰ টকা পাব। কোনোবাই যদি মাজত 1 টকাও খোজে, আমাৰ ইয়াত বহি থকা MLA সকলক আপোনালোকে কমপ্লেইন কৰিব,
ডিচিক কমপ্লেইন কৰিব আৰু একো নকৰিলে মোৰ ফেচবুকত মোৰ টুইটাৰত লিখিব যে কোনোবাই আমাৰ পৰা টকা খুজিছে বাকি ব্যৱস্থা লোৱাৰ দায়িত্ব মোৰ বাকি ব্যৱস্থা লোৱাৰ কাম মোৰ কাৰণ এই টকা আমাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টকা আমি কাকো 1 টকা খাব নিদিও সেই সংকল্প আমি ল'ব লাগিব এইটো হৈছে আমাৰ প্ৰথম কাম দ্বিতীয়তে আজি আমাৰ অসমত যিসকল লোকৰ মাজত এটা কমপ্লেইন আছে যে ধনীয়ে পালে আমি দুখীয়াই পোৱা নাই তেওঁলোককো মই অনুৰোধ কৰিম যে যিসকল দুখীয়াই পোৱা নাই তেওঁলোকক আমি নিশ্চয় দিয়াৰ ব্যৱস্থা কৰিম পৰৱৰ্তী দিনত কিন্তু যিসকল ধনী মানুহে আপোনালোকৰ দৃষ্টিত এই ঘৰ পাইছে তেওঁলোকৰ আমি বাতৰি কাকতত এটা ফোন নম্বৰ দিম আপোনালোকে সেই মই অকল যোৰহাটৰ কাৰণে কোৱা নাই গোটেই অসমৰ কাৰণে কৈছো সেই ফোন নম্বৰত যদি কোনোবাই ফোন কৰি কয় যে আমাৰ গাঁৱৰ অমুক পকা ঘৰ থকা মানুহজনে ঘৰ পাইছে ঘৰটো কেনসেল হোৱাটো বেলেগ কথা যিজন মানুহে তেওঁলোকৰ ঘৰৰ নাম তেওঁলোকে আপলোড কৰিছিল তেওঁলোকো জেলত যাব লাগিব এইটোৱে হৈছে প্ৰধান কথা কাৰণ অসমত আমি বহুত দিন সহ্য কৰিলো এতিয়া আৰু সহ্য কৰাৰ সময় নাই এতিয়াও যদি আমি সহ্য কৰি থাকো আমাৰ অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে সেইবাবে আমাৰ পঞ্চায়তৰ ব্যৱস্থাত মই ফোন নম্বৰটো আপোনালোকক কৈ দিছো 1-800-235-600 এই অহা 7-8 দিনত আমাৰ ডিপাৰ্টমেন্টৰ পৰা টিভিত এই নম্বৰটো ওলাই থাকিব বাতৰি কাকতত এই নম্বৰটো ওলাই থাকিব যদি কোনবা নাপাবলগীয়া মানুহে ঘৰ পোৱা বুলি আপোনালোকে ভাবে অন্যায় কৰি নহয় কাবা গাঁৱত বেয়া পাইছো বুলি তাৰ ওপৰত নহয় কিন্তু যদি খসাই পকি ঘৰ থকা মানুহে ঘৰ পোৱা বুলি কয় আমি চৰকাৰে ব্যৱস্থা লম কাৰণ আমি অসমত এতিয়া দুৰ্নীতি সহ্য নকৰি আমি নতুন ধৰণে আমাৰ ৰাজ্যখন নিৰ্মাণ কৰাৰ সময় আহিছে আৰু সেই সময় আমি সৎব্যৱহাৰ কৰিব লাগিব আজি আমাৰ যিসকল ৰাইজে হিতাধিকাৰীয়ে ইয়াত PMAY ঘৰৰ বাবে নিৰ্বাচিত হৈ আহিছে তেওঁলোকক মই কথা কেইটা ক'ব খুজিছো যে আপোনালোকে 3টা কিস্তিত এই ধন পাব আপোনালোকে আজিৰ পৰাই প্ৰথম কিস্তিটো আপোনালোকে পালে আৰু প্লিন্থলৈকে কাম হৈ যোৱাৰ লগে লগে আপোনালোকে দ্বিতীয় কিস্তি পাব আৰু সালখন যেতিয়ালৈকে নিৰ্মাণ হ'ব তেতিয়ালৈকে আপোনালোকে তৃতীয় কিস্তি পাব মই ৰাইজক এটা অনুৰোধ কৰিম আপোনালোকৰ লৰা হিচাপে আপোনালোকৰ ভাই হিচাপে মই অনুৰোধ কৰিম সকলো মানুহৰে ঘৰত অভাৱ আছে অভাৱ থাকিব কিন্তু যদি এইবাৰ আমি ঘৰ নবনাও হয়তো আমাৰ দ্বিতীয়বাৰ কেতিয়াও আমি ঘৰ নাপাম এই টকাটো লৈ যেতিয়া আপোনালোকে ঘৰত যাব ওচৰৰ গেলামাল দোকানীও আপোনালোকক ক'ব যে তোৰ বাকি আছে তই টকা পালি আমাক টকা কেইটা দে কোনোবাৰ পৰা আপোনালোকৰ ধাৰ আছে তেওঁলোকেও ক'ব যে আমাক টকা কেইটা দে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে 1.5 লাখ টকা পাব এই 12,000 টকা যদি আমি খৰচ নকৰো দ্বিতীয় কিস্তি নাপাম আৰু দ্বিতীয় কিস্তি যদি আমি খৰচ নকৰো আমি তৃতীয় কিস্তি নাপাম ঘৰ আৰু দ্বিতীয়বাৰ জীৱনত আমি বনাব নোৱাৰিম সেই কাৰণে যাৰ পৰা কিবা কাৰণত আপোনালোকৰ ধাৰ লোৱা আছে তেওঁলোকক আপোনালোকে নমস্কাৰ কৰি ক'ব যে আমি বেলেগ ধৰণে টকাটো আপোনালোকক ঘূৰাই দিম কিন্তু প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব দিয়া টকাটো আমি আপোনালোকক দিব নোৱাৰো মুখ্যমন্ত্ৰীয়ে হাক দিছে এই টকাটো দি আমি ঘৰটোৱে বনাম আমি বেলেগ কাম নকৰো হবনে নাই ইমান লাহে লাহে কলে মোৰ ভয় লাগি থাকিব ৰাতি মই শুবই নোৱাৰিম হবনে নাই
হবনে নাই চাব দে কোনেও নিদিব কিন্তু এজনেও যদি দিয়ে মোৰ ৰাতি টোপনি নাহিব